হাই ফ্ৰেণ্ডছ, মই শংকৰ। আপোনালোকে চাই আছে শংকৰ দেওবলী ইউটিউব চেনেল। আজি মই আছোঁ ধাননি পথাৰত, কিন্তু মই ইয়াৰ পৰা গৈ আপোনালোকক দেখাম যাতে পুখুৰীত মাছৰ স্পনবিলাকক কেনেকৈ দানা দিয়া হয়, কি ধৰণে সৰু সৰু পোনাবিলাকক দানা দিব লাগে, আৰু মোৰ পুখুৰীত পোনা দেখাম। আৰু এয়া আছোঁ মই আমাৰ পথাৰত, এয়া ধাননি পথাৰ। আপোনালোকে শিকি ল'ব যে সৰু সৰু পোনাবিলাকক কেনেকৈ দানাবিলাক দিব লাগে আৰু কি ধৰণে খায়, আৰু ইহঁতৰ গ্ৰোথ বহুত ধুনীয়া হৈছে। আজি 26 দিন হৈছে, এইবিলাক বেচিব পৰা ধৰণৰ হৈ গৈছে। আৰু আপোনালোকে এই ধৰণে অনুসৰণ কৰিলে আপোনালোকে পোনাসমূহ নিজে বনাব পাৰিব, দিব পাৰিব আৰু বেচিব পাৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ পুখুৰী। ইয়াত দেখিছে পোনাবিলাক কিমান ধুনীয়াকৈ ঘূৰি ফুৰিছে, দেখিবলৈ ভাল লাগে। ৰাতিপুৱা গধূলি ইহঁতে এনেকৈ ঘূৰি ফুৰে, কিমান ধুনীয়া গ্ৰোথ। দানাবিলাক সময়মতে মেইনটেনেঞ্চ কৰি দিয়া হয়, সেইকাৰণে আমাৰ গ্ৰোথবিলাক ভাল আছে। আজি আপোনালোকক ধৰি দেখুৱাব নোৱাৰিম, কিন্তু এতিয়া ইয়াতে পানীৰ ওপৰতে দেখাইছোঁ, সেইবিলাক চাব। এইবিলাক ওচৰলৈ আহি গ'লে আৰু দেখি ভাল লাগে। এয়া দেখিছে কিমান ধুনীয়া গ্ৰোথ, বেচিব হৈ গৈছে। এইবিলাক পোনা নিবৰ কাৰণে মানুহ আহে, এইবিলাকে পোনাবিলাক লৈ যায়, আমি বিক্ৰী কৰোঁ ইয়াতে। আপোনালোকক লাগিলে কমেণ্ট কৰিব, জনাব, আমি পোনাসমূহ যোগান ধৰিব পাৰিম। এয়া দেখিছে কিমান ধুনীয়া, জাক পাতি পাতি ওলায়, ওচৰলৈ আহে, দেখিবলৈ ভাল লাগে। সন্ধিয়া ওলায়, ৰাতিপুৱা ওলায়, দুপৰীয়া ভাগত নোলায়, ৰ'দটো বেছি থকাৰ কাৰণে। গোটেই ৰাতি ওলায়। আৰু পুখুৰীৰ পাৰত এইটো মানে মাছৰ পৰিমাণটো আমাৰ এইবাৰ বেছি হৈছে, সেইকাৰণে ৰাতি গোন্ধ ওলাই যায় পুখুৰীত। এয়া আমি দানা দিম। এই ধৰণে আমি দানাবিলাক আগতেই ভিজাই ৰখা হয়। ইয়াত আপোনাৰ খলি আছে, খলি লগত আমি কেতিয়াবা ঘোলা দিওঁ। এতিয়া ঘোলাসমূহ দিয়া হোৱা নাই। আপোনাৰ পালিচ ঘোলা যিটো, এইটো আপোনাৰ বেলেগ পুখুৰীৰ পৰা পানী যোগান ধৰি থকা হৈছে। যিহেতু নতুন পানী নহ'লে ইয়াত এমনিয়াৰ পৰিমাণটো বাঢ়ি যায়, সেইকাৰণে নতুন ধৰণৰ পানী দি থাকিব লাগে, তেতিয়া পানীবিলাক ভাল থাকে। আৰু ইয়াৰ পৰা পানী কিছুমান আমি উলিয়াই দিওঁ। এতিয়া চাওক আমি কেনেধৰণে এই দানাসমূহ ইহঁতক দিয়া হয়। ইয়াত অলপ পানী মিক্স কৰি ল'লে বস্তুটো অলপ জুলীয়া হ'ব, যিহেতু আগদিনাই থোৱা ই থপথপীয়া হৈ আছে। এতিয়া পানী মিক্স কৰি লৈ এইবিলাক আমি এটা জেগাত বাছ পুখুৰীটোত এই ধৰণে পেলাই দিলেই হ'ল। জেগাত দিলে হ'ল, দ জেগাবিলাকত দিব লাগে, বামবিলাকতো দিব লাগে, চাই দিব লাগে। আমি এজেগাতে দিছোঁ, যিহেতু আমাৰ ইয়াত পানী এৰি দিওঁ, পানীয়ে আগলৈ লৈ যাব। ছামাৰচিবলৰ লাইন আছে ইয়াতে। এয়া দেখিছে এই ধৰণে আমি সকলোবিলাক দানা এনেকৈ দি দিওঁ। ইয়াৰ পৰিমাণ আছে, কিমান মাছত কিমান দিব লাগে সেইটো পৰিমাণ আছে। আপোনালোকে কমেণ্ট কৰিব, আমি জনাম কিমান পোনা থাকিলে কিমান দিব লাগে। সকলোবিলাক কোৱা সম্ভৱ নহয়, আৰু সময় গতিকে বেলেগ বেলেগ দিব লাগে পোনা অনুপাতে। নহ'লে দানাটো বেছি হৈ গ'লে এমনিয়াৰ পৰিমাণটো বেছি হৈ যায়, বা কম হ'লে মাছবিলাকে খাব নাপায় ভালদৰে, তেতিয়া আপোনালোকৰ গ্ৰোথটো নাহিব। এই ধৰণে সকলোবিলাক আমি খলি এনেকৈ পুখুৰীত দি দিলোঁ। ইয়াৰ পিছত ইয়াত পানী ভৰাই থ'ম, আকৌ সন্ধিয়াৰ কাৰণে ইয়াত যোগাৰ কৰিম। পানী দি খলিসমূহ বাছ এই ধৰণে ভিজাই থৈ দিলে হ'ল। এইবিলাক ফুলিব, তাৰপিছত আৰু ভাল হ'ব। নহ'লে গোটা গোটা থাকিলে মাছবিলাকে খাবলৈ বেয়া পায়। এই ধৰণে আপোনালোকেও দিব আৰু ভাল ৰিজাল্ট পাব। কিবা অসুবিধা হ'লে কমেণ্ট কৰিব। এয়া পুখুৰীৰ কাষতে আমাৰ ঘৰৰ আমাৰ নিজা ব্ৰইলাৰ ফাৰ্ম আছে। ইয়াত ব্ৰইলাৰবিলাকক বজাৰৰ দানা খুওৱা হোৱা নাই। এই দানাসমূহ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত তৈয়াৰ কৰা হৈছে। আপোনালোকে কমেণ্ট কৰিব, ইয়াৰ ৰিজাল্ট কেনেকুৱা হয় জনাম। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম।